নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই ভিডিঅ'টি বনাবলৈ লৈছোঁ এক্সাম আৰু গেমিঙৰ ওপৰত, পৰীক্ষা আৰু গেমৰ ওপৰত। মানে বৰ্তমান সময়ত এক্সাম চলি আছে নিশ্চয় সকলোৰে, আৰু লগতে বহুতেও লোকে এটা গেম নিশ্চয় খেলে, পাবজি মোবাইল, যিটো এতিয়ালৈ বহুত জনপ্ৰিয়তা লাভ কৰিছে এতিয়ালৈকে, আৰু গেমিং ক্ষেত্ৰত বহুত আগত আছে। গেমটো খেলি সকলোৱে ভাল পায় নিশ্চয়, সৰুৰ পৰা ডাঙৰলৈকে বহুতে গেমটো খেলে। কিন্তু সৰু সৰু ল'ৰা ছোৱালীসকলৰ যিমানবিলাক আছে বৰ্তমান, যিমানবোৰ খেলি আছে, সেই সকলৰ কাৰণে আজি মই এই ভিডিঅ'টি বনাবলৈ লৈছোঁ। মই এই কথাত এইটো কোৱা নাই যে আপোনালোকে গেম কেতিয়াও খেলিব নালাগে বুলি, এইটো কোৱা নাই। জাষ্ট এটা কথাই ক'ব খুজিছোঁ যে গেমিংটো সময়মতে শিকিলেও বৰ্তমান যিমান পাৰে মাইণ্ডটো ফ্ৰেছ কৰি কিতাপ পঢ়াত মন দিয়ক। লাগিলে যিমানখিনি ফ্ৰী টাইম পায়, মানে অলপ পঢ়া হ'ল, তাৰপিছত অলপমান ৰেষ্ট ল'ব লাগে বা ৰেষ্ট ল'ব মন গৈছে, সেইখিনি টাইমত তোমালোকে এই গেমটো খেলিব পৰা। গেমটো অলপ টাইম খেলি এবাৰ বা দুবাৰ এডিক্টেড হ'ব নিদিবা মনত কেতিয়াও, যে এবাৰ পৰা নাই আকৌ এবাৰ খেলি লওঁ, এইটো নহয় যে এনেকুৱাই কৰি থাকিব, কাৰণ এনেকুৱা কৰি গ'লে বাৰে বাৰে খেলি থাকিব মন যাব আৰু টাইমটো লছ হ'ব। গেমিঙত কেতিয়াও টাইম লছ নকৰিবা, মেইন কথা এইখিনিয়ে। আৰু এটা মেইন কিবা হৈছে যে মাইণ্ডটো সদায় ফ্ৰেছ কৰি পঢ়িব লাগে, টেনশ্যন কেতিয়াও নল'ব। পৰীক্ষাত কি আহিব নাহিব বা এইবিলাক টেনশ্যন লৈও ইমান কি কৰিব নালাগে। কিতাপত যি আছে ভালদৰে পঢ়া, স্কুলত বা কলেজত যিমানখিনি ভালদৰে তোমালোকক পঢ়াইছে সেইখিনি ধ্যানেৰে মনোযোগেৰে সকলোখিনি চাই চিন্তি বুজি মেলি সকলোখিনি লৈ নোট বহীত নিশ্চয় নোট কৰা তোমালোকে সকলোৱে। সেই নোট বহীত নোট কৰি এবাৰ মুখস্থ লিখি চাব পাৰা কিমানখিনি হ'ল, বা নিজৰ যিমানখিনি থিংকিং হয় মুখস্থ কেতিয়াও নকৰিবা। মেইন কথা এটা, মুখস্থ কেতিয়াও নকৰিবা, কাৰণ মুখস্থ কৰিলে পৰীক্ষা হলত গৈ নিশ্চয় তোমালোকে পঢ়া যিমানখিনি পঢ়া আছে সিমানখিনি পাহৰি যাব আৰু নলেজ নাবাঢ়িব। চ' তোমালোকে সকলোৱে মেইন কথা এটাই যে প্ৰথমতে পঢ়া যিমানখিনি আছে পঢ়ি ল'বা। তাৰ মেইন অৰ্থটো কি কৈছে, মূল অৰ্থটো কি হৈছে সেইখিনি বুজি পেলাই তাৰপিছত এবাৰ নিজে লিখি চাবা যে মই নিজে বুজি পাইছোঁ নে পোৱা নাই। মাজে মাজে বহুত গেপ আছে, যিমান ভালকৈ পঢ়িছা সিমানবিলাক এবাৰ নিজেও বুজি ল'ব চেষ্টা কৰিবা, আকৌ এবাৰ নোটত লিখি চাব চেষ্টা কৰিবা যে কিমানখিনিলৈকে হৈছে। যিমান বনাই লিখিব পৰা সিমান ভাল, কিন্তু পইণ্ট যিমানকেইটা বনাই দিবা সিমানকেইটা শুদ্ধ হ'ব লাগিব। এনেকুৱা নহয় যে যি মনত আছে সেইটোৱে বনাই দিলোঁ, এনেকুৱা নহ'ব। হয়, মনত অহাটোও শুদ্ধ হ'ব লাগিব, তেতিয়াহে তোমালোকে নাম্বাৰ ভালদৰে পাবা। তো গেমৰ বিষয়ে যিখিনি কথা মই ক'বলৈ ওলাইছিলোঁ সেইখিনি হৈছে কি, গেম পাবজি মোবাইল যিটো আছে সকলোৰে কাৰণে বহুত এডিক্টেড হয়। গেমটো এৰিব বহুতে নোৱাৰে, কাৰণ এনি টাইম বহুত টাইম গেমটোতে লগাই দিয়ে, যাৰ ফলত বহুত টাইম লছ হয়। চ' তোমালোক এনেকুৱা নকৰিবা, যাতে পঢ়াখিনি ঠিকমতে চলি যায়, বাহিৰা একো ধান্দা মাথাত আনিব নালাগে। জাষ্ট পঢ়াখিনিত ফ'কাছ কৰা, যাতে এক্সামখিনি ভালদৰে পাছ হৈ যাব পাৰোঁ। তাৰপিছত যিমান পাৰা সিমানখিনি খেলিব পাৰিবা তোমালোকে, কিন্তু তথাপিও 2 বা 3 ঘণ্টাহে খেলিবি। কাৰণ যদি বেছিকৈ গেমটো খেলি থকা, তেতিয়াহ'লে মোবাইলত বেছি থকাৰ ফলত স্মৃতি শক্তিখিনি বহুত ডাউন হৈ পৰে, আৰু লগতে যিমানখিনি আমাৰ পঢ়া বা যিমানখিনি কি আছিল পৰীক্ষা হলত গৈ সেই সকলোবোৰ পাহৰিব পাৰোঁ। কোন বস্তুটো কি কৰিলে কি আছিল কি নাছিল সেই সকলোবোৰ মনত নাথাকে। সকলোৰে নহ'ব পাৰে, কিন্তু অভিভাৱকসকলে এই কথাখিনি ধ্যানত ৰাখিব যে নিজৰ ল'ৰা ছোৱালীক যাতে বেছি মোবাইলৰ লগত থাকিব নিদিয়ে। সৰু সৰু ল'ৰা ছোৱালী আজিকালি যিমান আছে 5 বছৰৰ পৰা ধৰ 6-7 বছৰ ইমানখিনি বয়সৰ পৰা বহুতে মোবাইল লাগিব শিকিছে, আৰু মা দেউতাকেও মোবাইল জিদ ধৰিলে তাৰপিছত মোবাইল দিয়ে চুপচাপ কৰাই থয়। কিন্তু এনেকুৱা অনুগ্ৰহ কৰি নকৰিব সকলোৱে, কাৰণ শেষত যিটো মানুহৰ মস্তিষ্ক আছে সেইটো বহুত কোমল হয়, আৰু মোবাইলৰ যিটো ৰিডাৰ আহে, আমাৰ যিটো নেটৱৰ্কৰ কানেকশ্যন পায়, সেইখিনি ব্ৰেইনত এফেক্ট কৰিব পাৰে, আৰু বহুতৰে এফেক্টও কৰিছে। বহুত মানুহৰে এইটো সৰু সৰু ল'ৰা ছোৱালী বহুতো প্ৰব্লেম কিয় হয়, কাৰণ খেংখেঙীয়া টাইপৰ হ'ব অলপ, আৰু লগতে ঠাণ্ডা লাগি আছে আৰু লগতে ক'ব গ'লে কি আছিল,
যিটো মানে সৰু সৰু ল'ৰা ছোৱালী যিমানখিনি মানে মোবাইল লাগিব দিব সিমানখিনি সিহঁতৰ স্মৃতিশক্তিটো কম হৈ যাব, কাৰণ মোবাইল বেছি সময় লাগি থকাৰ ফলত সৰু সৰু যিমান কণ কণ ল'ৰা ছোৱালী আছে 3 বছৰৰ পৰা 5 বছৰ বা 7 বছৰ 10 বছৰলৈকে 10 বছৰলৈকে নহয় 5 বছৰলৈকে মিনিমাম 7 বছৰলৈকে যিমান সৰু ল'ৰা ছোৱালী আছে আজিকালি বহুত বেছি মোবাইল ল'ৰা দেখা পাওঁ, যিমানখিনি আমিয়ে নাজানো মানে এইখিনি সময় আমি মোবাইলৰ বিষয়ে একো জনাও নাছিলোঁ আৰু লাৰিব দিলেও একো কৰিব জনা নাছিলোঁ, জাষ্ট এতিয়া এনে মোবাইলটো হাতত লৈ এনে আছিলোঁ, সেই টাইমত মানে ইমান স্ক্ৰীন টাচ মোবাইলো নাছিলে, সকলোৰে হাতত এতিয়া সকলোৰে লগতো হৈছে নিশ্চয়। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এইবিলাক লাৰি বহুত ভাল পায়, কিন্তু অভিভাৱকসকল বা যিমান ডাঙৰ সকল আছে অনুগ্ৰহ কৰি সৰু সৰু ল'ৰা ছোৱালীক মোবাইলৰ পৰা যিমান পাৰে সিমান দূৰত ৰাখক, তেতিয়াহে সিহঁতৰ মেমৰি শক্তিটো অলপ ভালে থাকিব আৰু অলপ মানে বেয়া ফালে নাযাবগৈ এইখিনিয়ে যি, কাৰণ এই মোবাইল ল'ৰা সৰুৰ পৰা যদি অভ্যাসটো থাকে তেনেহ'লে এইটো মাইণ্ডত বেয়া এফেক্ট কৰিব সৰু সৰু ল'ৰা ছোৱালীৰ, আৰু সিহঁতে পঢ়া শুনাত মন দিব নোৱাৰিব, বাহিৰৰ ফালে বেছি মনটো থাকিব আৰু আউলগা টাইপৰো হ'ব অলপ চলপ, আৰু পঢ়া পাতিও ভালদৰে ধ্যান ৰাখিব নোৱাৰিব। এইটো প্ৰব্লেম ডাঙৰবিলাকৰো হয় যদিহে মোবাইলটো বেছি সময় লাগি থাকে। চ' ষ্টুডেণ্ট সকলো এই কথাটো যাতে মনত ৰাখে, যাতে সকলো নিজৰ যাতে ভাই ভনী আছে বা কিবা যিমান নহওক ভাই ভনী বা বেলেগে হওক সৰু সৰু যাতে ল'ৰা ছোৱালীক যাতে এনেকুৱা মোবাইল লাগি থাকিব নিদিয়ে, খুজিলে যাতে কিবা এটা বেলেগ বাহানা মাৰি সিহঁতৰ পৰা মোবাইলটো আঁতৰি ৰাখিব পাৰে সিমানখিনি চেষ্টা কৰিব। আৰু আমাৰ ডিম্পুবোৰৰ ভিডিঅ'টোতো নিশ্চয় দেখিছে যে এটা ঠাইতে পঢ়িম মানে এটা ঠাইতে থাকি কিতাপ পঢ়িব নালাগে, টেবুলতে থাকিবা অলপ মাইণ্ডটো ফ্ৰেছ কৰি ল'ব। মই এইটো কোৱা নাই তেওঁৰ দ্বাৰা মই এইটো কোৱা নাই যে গছৰ তলত গৈ বা কিবা এটা কৰি পঢ়িব লাগে, ময়ো এইটোও কোৱা নাই, মাত্ৰ এটা কথা কৈছোঁ, প্ৰথমে তোমালোকে ষ্টাডিবিলাক কৰা ভালদৰে, ষ্টাডি কৰি মাইণ্ড ফ্ৰেছ ৰাখি সকলো আগত থুলমূলভাৱে বুজি ল'বা, যি মিডিয়ামে নহয় ইংলিছ মিডিয়াম বা এছামিছ মিডিয়াম সকলোকে কৈছোঁ, প্ৰথমতে সকলো বুজি ল'বা, তাৰপিছত তাৰ মূল অৰ্থখিনি কি কৈছে সেইখিনি মাইণ্ডত ফিক্স কৰি ল'বা, যাতে সেইখিনি পৰীক্ষা টাইমত তোমালোকৰ মনত আহিব পাৰে। সেইখিনি মনত ৰৈ যোৱাৰ পাছত একো টেনশ্যন কৰিব নালাগে, যিমানখিনি মানে কুৱেশ্যন পেপাৰ আহিব লগে লগে সেই কথাখিনি মাইণ্ডত আহি যাব। তো মনত যিটো মানে থিংকিং থাকে তাৰ ওপৰত যিটো মানে তোমালোকে পঢ়িছা সেই পঢ়াবিলাক ভালদৰে চাই বুজি মেলি যিটো মানে মনত আহে, কোনটো কোনটো পঢ়িছিলোঁ বা কেনেকৈ কৰি কি কৰিম সেইটো অট'মেটিকলি আইডিয়া আহিব কেনেকৈ লিখিব পাৰোঁ। আৰু অলপ টাইম পঢ়ি ধৰ 2 বা 3 মিনিটমান তোমালোকে পঢ়িলা, পঢ়াৰ পিছত অলপমান মাইণ্ড ফ্ৰেছ কৰিবৰ কাৰণে এনেই ফুৰিলা অলপ বাহিৰত, মানে ঘৰৰ ইমান বাহিৰতো যাব হোৱা নাই, ধৰিলা গেমটো অলপমান খেলিলা, তাৰপিছত থৈ দিলা, আকৌ অলপ টাইম কিবা এটা কৰিলা বেলেগ, ভাত চাত খালা বা এনেই কিবা ৰেষ্ট কৰিলা, তাৰপিছত আকৌ ধৰিলা এনেকৈ কৰিবা। বেছি মাইণ্ডটোক প্ৰেছাৰ নিদিবা, কাৰণ বেছি যদি প্ৰেছাৰ দিব লগা হয় তেতিয়াহ'লে যিমানবিলাক পঢ়া মনত আগতে আছিল সেইবিলাকো পাহৰি যোৱা খায়, তো তেনেকুৱা কৰিব নালাগে। জাষ্ট মানে যিমানখিনি পঢ়া শুনা তোমালোকে কৰিছা, যিমানখিনি মানে বুজিব পাইছা সেইখিনি ভালদৰে আগত পঢ়ি ল'বা, যিমানখিনি বুজি পোৱা নাই সেইবিলাক ৰিভাইজ মাৰি ভালদৰে চাই কিমানখিনিলৈকে হ'ল কিমানখিনি হোৱা নাই সেইখিনি এবাৰ ভালদৰে উলিয়াই ল'বা, নোহোৱাবিলাক ভালদৰে চাই, তাৰপিছত ইমানখিনি ইম্পৰ্টেণ্ট আছে তাৰ ভিতৰৰ পৰা উলিয়াই নিশ্চয় তোমালোকৰ টিউশ্যন বা কিবা ঘৰত দেখাই দিয়া মনত থাকিব বা নিজেও কিছুমানে পঢ়িব পাৰে, সেই হিচাপে আইডিয়াটো লৈ পঢ়িবা। কিন্তু বৰ্তমান সময়ত এই যিটো গেম মানে আছে, এনেও হওক লাগিলে টাইমতে যিটো মানে এক্সাম নাথাকা টাইমতো বেছি এডিক্টেড হ'ব কেতিয়াও নিদিবা মাইণ্ডটোক এই গেমটো, সদায় ফ্ৰেছ ৰাখিবা, 2 ঘণ্টা বা 3 ঘণ্টামান গেমটো খেলি তাৰপিছত থৈ দিবা যাতে বেছি নহয়, কাৰণ যদি মোবাইলত এনি টাইম লাগি থকা গেমৰ ওপৰতে যদি খেলি থকা স্মৃতি শক্তিটো বহুত কমাই দিয়ে, কাৰণ মোবাইলৰ ব্ৰাইটনেছটো চকুত গৈ বহুতখিনি পাৱাৰ আমাৰ কমাই দিয়ে, আৰু লগতে যিমানখিনি আমাৰ চিন্তা ভাৱনা মানে যিমানখিনি থিংকিং পাৱাৰ আছে যিমানখিনি আমি ভাবিব পাৰোঁ যে কিবা এটা কথা বা মনত ৰখা বা কিবা এটা পৰা মেমৰাইজ কৰা সকলোবোৰ ইৰেজ হৈ যায়।